Hey guys, উন্নতি মিনি ব্লগত আপোনালোকক অশেষ স্বাগতম আৰু আজিৰ মিনি ব্লগটি ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ। আজি মই ঘৰৰ কাম কৰিম বুলি ভাবিছোঁ, কিন্তু মানে বহুতে মোক কৈ থাকে মই ঘৰত একো কাম নকৰোঁ, ভণ্টিহঁতে কৰে। তো মই ইমান কাম নকৰোঁ, কিন্তু কৰোঁ যিহেতু মানে যেতিয়া মই ফ্ৰী পাওঁ। আৰু আজি যিহেতু মই অফিচ যোৱা নাছিলোঁ, তো ভাবিলোঁ অলপ ঘৰে চাফা কৰি লওঁ। আৰু নৰ্মেলি ঘৰ চাফা মানে আমাৰ যিহেতু ঘৰ চিফ্ট কৰিছিলোঁ, তো ইমানো লেতেৰা হোৱা নাছিলে, যিহেতু অলপ চলপ যিখিনি থাকে ওপৰত মানে ধৰক বাচনখিনি ধুব লগা সেনেকৈ ধুব লগা আছিলে। আৰু এয়া দেখিছেনে আপুনি যে ভাবিব পাৰে যে তাই এইবোৰ ড্ৰেছত তাই কাম কৰি আছে। এইটো মই ড্ৰেছত কাম কৰিছোঁ মানে মই আজি মৰ্ণিঙত আহিছোঁ, মানে ৰাতি মানে মোৰ ফ্ৰেণ্ড এজনীৰ বাৰ্থডে আছিলে, তো তাইৰ ঘৰতে থাকিলোঁ আৰু দেৰি হ'ল বুলি মই নাহিলোঁ আৰু ঘৰত, তাইও কৈ দিলে। দেন মই আহি ঘৰ চাফা কৰিলোঁ, কাৰণ ঘৰ মানে ভণ্টিহঁতে কোনো নাছিলে, ভণ্টি এক্সাম দিব গৈছিলে আৰু তো তাই ইমান কাম কৰিব মানে টাইম পোৱা নাই। তো বাচনখিনি দেখা পাই মই ভাবিলোঁ ধুই দিওঁ। দেন ধোৱাৰ পিছত ময়ো মানে কমফৰ্টেবল হোৱা নাই, যিটো জিন্স এনেকৈ পিন্ধি। আৰু মই পিন্ধিছিলোঁ কাৰণ ভণ্টিকো আনিব যাব লগা আছিলে, তাইৰ এক্সাম শেষ হ'লে তাই ফোন কৰিলে মই যাব লগা আছিলে। তো ভাবিলোঁ ড্ৰেছ আৰু নসলাওঁ আৰু। দেন তাৰপিছত মানে অলপ পানী হৈ গ'ল, তো মই ভাবিলোঁ পাকঘৰটো অলপ মুচিও দিওঁ। দেন তাৰপিছত মই পাকঘৰটো অলপ মুচিম বুলি ভাবিলোঁ আৰু পাকঘৰটোও মই মুচি পেলালোঁ। আপোনালোকে কোনে অফৰ দিনা মানে ডিউটি নোযোৱাৰ দিনা আপোনালোকে কোনে ঘৰৰ কাম কৰে মোক কমেণ্ট কৰি জনাবচোন, মানে কি কৰে বা ফ্ৰেণ্ডছৰ লগত টাইম স্পেণ্ড কৰে, ক'ত যায়, কি কৰে। মোৰতো আজিকালি এইবোৰে হয় দেই। আজিকালি মানে ফুৰিব যোৱাটো মানে দূৰৰে কথা, মানে কাৰণ চব মোৰ ফ্ৰেণ্ডবিলাক বিজি হৈ গ'ল। তো আজিকালি এনেকৈ ফুৰিব যোৱাও কাৰো মানে ইণ্টাৰেষ্ট তেনেকৈ নাই, ওলালেও কেতিয়াবা এদিন দুদিন তেনেকৈ মানে টাইম নিমিলেই আমাৰ কাৰো। দেন ভাবিলোঁ আমাৰ ৰুমটো চাফা কৰোঁ অলপমান। তো অলপমান ৰুমটো মানে চাফা কৰোঁ, মানে বেছি বিশেষ একো চাফা কৰিব লগা নাই, কিতাপখিনি ঠিক কৰিব লগা আছিলে আৰু অলপ কাপোৰ জাপিব আছিলে আৰু মই ঘৰটো মুচি দিলোঁ। দেন তাৰপিছত ভণ্টিৰ ফোনে আহিলে যে মোক ল'ব আমি। তো মই ভাবিলোঁ একেবাৰে মই ফ্ৰেছ হৈ গ'লোঁ হয়, আৰু এনেও মই তাইৰ ঘৰৰ পৰা ফ্ৰেছে হৈ আহিছিলোঁ। তথাপিও মই ভাবিলোঁ ঘৰতো মানে এবাৰ কাম চাম কৰাৰ পিছত মই আকৌ এবাৰ গা ধুম বুলি, কিন্তু ভণ্টিৰ কাৰণে নহ'ল, তাই মোক মাতি দিলে। তো মই তাইক আনিব যাব লগা হ'ব, তো মই তাইক আকৌ আনিব যাব লগা হ'ল। ভিডিঅ' কৰা নহ'ল বাৰু বাহিৰত যাওঁতে। দেন মই আহি পালোঁ ঘৰলৈ, ভণ্টিক লৈ আহি তাইক ক'লোঁ মেগীটো বনাবলৈ। তাই চাওক মেগী বনালে, আৰু মেগী খায়ে আমাৰ ভাত খাব টাইমে হ'ল, যিহেতু ভোক লাগি আছিলে। তো আহিয়ে আমি ভাত খাই দিলোঁ। তো আজিলৈ মোৰ মিনি ব্লগটি ইয়াতে শেষ কৰিলোঁ। ভাল লাগিলে কমেণ্ট কৰিব।